আজি বনাওঁ মটকা মটন আহক কেনেকৈ বনাওঁ চাওঁ এয়া আধা কেজি ছাগলী মাংস লৈছোঁ আৰু তাত প্ৰস্তুত কৰিবৰ কাৰণে মই কেইটামান নিজে ঘৰত প্ৰস্তুত কৰা মছলা লৈছোঁ জিৰা আছে ধনিয়া গুড়ি কষ্টুৰি মেথি আৰু লগতে কেইটামান চফ আৰু এতিয়া এখন কেৰাহী পাতি লৈছোঁ আৰু গোটেইকেইটা মছলা মই কেৰাহীখনত অকণমান দেৰি ভাজি লৈছোঁ আৰু ইয়াতে মই ব্যৱহাৰ কৰিম ইলাচি দালচেনি আৰু দুটামান লং আৰু মই ইয়াত 4টা পিঁয়াজ কাটি লৈছোঁ যিহেতু মাংসত পিঁয়াজৰ পৰিমাণটো বেছি হ'লে খাবলৈ বেছি সোৱাদ হয় আদা নহৰু পেষ্ট এনেকৈ মই বনাই লৈছোঁ আৰু এইটো আমাৰ মটকা আৰু ইয়াৰ তলত এতিয়া আমি মাটিৰে লেও দি ল'ম আৰু এয়া আমাৰ মটকাত মাটিৰ লেও দিয়া হৈ গ'ল এখন কেৰাহী লৈছোঁ আৰু ইয়াত মই তেলখিনি গৰম কৰি লৈছোঁ কিয়নো গৰম কৰিছোঁ কাৰণ যেতিয়া মই মাংসখিনি অলপ দেৰি সানি থ'ম তাত মই গৰম তেল দিম আৰু মটকাটোত দিওঁতেনো মই এয়া তেলেই ব্যৱহাৰ কৰিম এতিয়া ছাগলী মাংসখিনিৰ লগত মই দুটামান আলু দিছোঁ আৰু এইখিনি মই মেৰিনেট কৰিবৰ কাৰণে কি কি মছলা ব্যৱহাৰ কৰিছোঁ আহক দেখাওঁ প্ৰথমে মই নিমখ দিছোঁ 2 চামুচ হালধি গুড়ি 1 চামুচ কাশ্মীৰী মিৰ্চ 2 চামুচ 1 চামুচ জিৰা মিট মছলা আৰু এয়া হৈছে মই প্ৰস্তুত কৰি লোৱা মছলা তাৰ দি দিছোঁ মই 2 চামুচ আদা নহৰু পেষ্ট লং ইলাচি আৰু দালচেনি এটা পেষ্ট দি দিছোঁ গৰম তেল ইয়াত মই গৰম তেল দি দিম আৰু ইয়াতে 2টা গোটা নহৰু দি দিছোঁ আৰু এইখিনি ভালদৰে সানি ল'ম এইখিনি মই ভালদৰে হাতেৰে সানি দিছোঁ যাতে গোটেই মছলাখিনি মাংস আৰু আলুৰ লগত মিক্স হৈ যায় আৰু ইয়াত যিহেতু মই পানী ব্যৱহাৰ নকৰোঁ তো সেইবাবে তেলটো অকণমান সৰহকৈ লৈ লৈছোঁ এয়া এতিয়া মই মটকাটো ইয়াত পাতি দিছোঁ মটকাটো অলপ গৰম হৈছে আৰু ইয়াত মই তেল দি দিছোঁ তেলটো পূৰা গৰম হৈছে আৰু ইয়াত আমি এতিয়া পিঁয়াজ দি দিম আৰু ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি অলপ টাইম ভাজিম ৰঙচুৱা নকৰোঁ আৰু অলপ টাইম ভাজি থাকিম মাংসখিনি ইয়াত ভৰাই দিম আৰু এতিয়া ঢাকনাখন লগাই দিছোঁ আৰু আটা লৈ লৈছোঁ আটা লৈ চাইডে চাইডে এনেকৈ ফিক্সকৈ লগাই দিম এতিয়া এইটো আমাৰ নমোৱা 10 মিনিট হৈ গ'ল আৰু এতিয়া এইখিনি আঁতৰাই দিম এতিয়া এইটো খুলিম দেই ৱাও জাষ্ট ৱাও কি ধুনীয়া গোন্ধ আৰু ইয়াত মই অকণমান ওপৰতে ধনিয়া দি দিছোঁ এয়া আমাৰ মাংস পূৰা ৰেডি দেখিছেনে কালাৰটো এতিয়া ভাতৰ লগত খোৱাহে কথা আৰু